গাইজ মই বৰ্তমান আছে হাউলি, এয়া হাউলি টাউন হয় আৰু আমি গৈ আছোঁ হাউলিৰ ৰাস মেলাত ৰাজ পূজা চাব। কুলদেৱ টাউনৰ পৰা অলপমান দূৰ আমি খোজকাঢ়ি যাব পাৰিম। ভাবিলোঁ এইবাৰ 100 টকাত লটাৰী কিনিম, মাৰ্চিডিছখন মই লৈ যাম, কিন্তু ধেত মামাই লটাৰী বেন কৰি দিলে। এইটো হাউলিৰ ৰাস মন্দিৰটো চাওক কি ধুনীয়াকৈ সজাইছে। এইফালে আৰু পুতনা আছে। এইখন হ'ল ফিল্ডখন, এই ফিল্ডখনত আছে হাউলিৰ মেলা। ক'ত যাম এতিয়া আমি অলপ এতিয়া ঘূৰিম, এক্সপ্ল'ৰ কৰিম ক'ত কি আছে কি নাই। এইখিনি এতিয়া বহুত হুলস্থুল হৈ থাকে এনি টাইম। মই নাগৰদলাত উঠিলো হয় যদি কুলদেৱ উঠে। নাই মই উঠিব নাপাৰোঁ, যোৱাবাৰ উঠি মানে অৱস্থা বেয়া হৈ গৈছে, এইবাৰ लड़की कंपटीशन करेगी लकड़ी की। এইবাৰ আপোনালোকক এটা বহুত বেলেগ বস্তু দেখুৱাম। এইটো চাওক, অ' ভাই পাৰিবি কুলদেৱৰ দ্বাৰা নহ'ব। আজি নুঠোং দে ময়ো, মানে মোৰো অলপমান ভয় লাগে এই কথাত। মানে নাগৰদলাত উঠোঁ, সেইটোত উঠা নাই না কোনোদিনে। আমাৰ দিনতো এইবিলাক নাছিলে ৰে। আজিকালি এই বস্তুটো বহুত ট্ৰেণ্ডিঙত আছে। 360 শ্বট ৰিলছ যদি বনাব খোজে এটা পাৰবি। এই কুলদেৱ ৰিলছ বনাবি নেকি? হা এটা বোলে ৰিলছ বনালে মানে ভাইৰেল হয়। অ' ভাই কি এইটো ষ্টপ। ঐ অঁ গাইছ, এয়া হ'ল বাণিজ্য মেলা, ঠাণ্ডাৰ বতৰ। এইফালে কম্বল চম্বল লাগিলে পাব। গাইছ এইবিলাক গোটেইবিলাক মৰা পাটৰ বেগ হয়। ল'বি নেকি? এইফালে আছে কাপোৰ ফিক্স ৰেট 200 টকা, 300 টকা, 150 টকা, 100 টকা। এইখিনি গোটেই কাপোৰৰ দোকান। গাইছ এতিয়া আমি খাম টেকেলি পিঠা আৰু চাহ দিয়ক। আৰু এয়া আহি গ'ল আমাৰ চাহ। অঁ নাপালোঁ হেৰি। আৰু এই মেলাৰ ভিতৰতে পাব আপোনালোকে গ্ৰন্থমেলা। যদি গ্ৰন্থমেলাত কিতাপ চিতাপ ল'ব খোজে তাহলে কিতাপ চাব। এনে চাই যাওক, কিতাপটো ল'ব মন যায় কিন্তু লৈ সজাই থোৱাহে হয়, পঢ়াটো নহয়। গ্ৰন্থ মেলাৰ ভিতৰত নাৰ্চাৰী দেখা পালোঁ, এইটো আচৰিত। এইবাৰ লটাৰী খেলৰ BMW মাৰ্চিডিছটো দেখা নাপালোঁ, কিন্তু ইয়াতে ৰয়েল এনফিল্ডৰ যিখন নতুন গুৰিলা লৈ আহিছে সেইখনকে অলপমান চালোঁ। আৰু এইখিনি এৰিয়া নন ভেজৰ কাৰণে একদম ফেভৰেট, পুৰা গাহৰি। বাপৰে, মই ভেজিটেৰিয়ান। এটা ভাল বস্তু পালোঁ, অলপ ভিটামিন খাং ন। অসমৰ বিখ্যাত বৰপিঠা, আলু ভাজা, পুৰি আৰু ৰাঙা দিবা। ইয়াত এইবাৰ লটাৰী নাথাকা দে, কিবা খালী লাগে। লটাৰীয়ে মানে ইয়াক এটা বেলেগ এটা পৰ্যায়ত লৈ গৈছিল। ইয়াৰ যিটো 100 টকীয়া লটাৰী আছিল, সেই লটাৰী এইবাৰ নাই, মানে অসমত হয়। আৰু যিহেতু অসমতে পুৰা লটাৰী বেন, এইবাৰ ক'তো নাই যেন আমাৰ বঙাইগাঁৱত নাই, ক'তো লটাৰী দেখা পোৱা নাই। আমি এইবাৰ আহিলোঁ অলপমান প্ৰগ্ৰাম চাব। ইয়াতে মানে ডেন্স চলি আছে একদম নৃত্য। আৰু এইখন মঞ্চতে আহি আছে অৰুণিতা, তাৰপিছত নীলোৎপল দা, আমাৰ অসমৰ বিখ্যাত ছিংগাৰ, আৰু ভাস্কৰ অফিচিয়েল। বৰ্তমান আমি পূজাৰ জুলেপি খাই আছোঁ। আৰু পূজাত 27 তাৰিখৰ পৰা ইয়াত যিখিনি মানে ছিংগাৰ অহা ষ্টাৰ্ট হ'ব। 27 তাৰিখে ভাস্কৰ অফিচিয়েল আহিব, 28 তাৰিখে আছে নীলোৎপল বৰা, আৰু 29 তাৰিখে অৰুণিতা কাঞ্জিলাল, যিটো ইণ্ডিয়ান আইডলত পৱনদ্বীপৰ লগত